নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আনিছোঁ য'ত নেকি এটা ফেমাছ হৈ আছে, য'ত নেকি আপোনালোকে এইটোৰ সহায়তে ইউটিউব চেনেলটো আপুনি আগবঢ়াব পাৰিব। যেনেকৈ যোনকেইজনে মানে ভাল কমেডি বা ফানি ভিডিঅ' বনাব বিচাৰে, য'ত নেকি ভাল এটা অপশ্যন আছে। এই অপশ্যনেদি আপোনাৰ কমেডি ইউটিউব চেনেলটো আগবঢ়াব পাৰি, য'ত নেকি মানুহক আহিৰে ভৰা এটা যিটো আপোনাৰ লেংগুৱেজতে ভাষাতে যিটো নিজৰ ভাষাতে এটা ফানি ভিডিঅ' বনাই কিনি নিজৰ কিবাটো ভালকৈ আগবঢ়াব পাৰিব। চ' মই আজি কোনটো এপছত গৈ কিনি কোনটো এপ্লিকেশ্যনটো ডাউনলোড কৰি কিনি নিজৰ ভিডিঅ'টো বনাই কিনি আপলোড বা আপডেট কৰি থাকিব পাৰিব। চ' আমি যাওঁ কোনটো এপছত যাব লাগিব। ফাৰ্ষ্টত আমি আপোনালোকক দেখুৱাই দিছোঁ, য'ত নেকি ধেমালিৰে কমেডি যিটো নেকি ইংলিছত কোৱা যায়, তাক আমি আগবঢ়াব পাৰিম। চ' যিহেতু যোনজনে ভালকৈ কিবাটো জানে, নিজৰ মোবাইলতে বা নিজৰ স্মাৰ্টফোন যিটো নেকি অলপ ডাঙৰ মোবাইল হ'ব লাগিব, য'ত নেকি তাত এপ্লিকেশ্যনটো ছাপৰ্ট কৰিব লাগিব। যেনেকৈ মই মোবাইলত যিটো নেকি যোনকেইটা কাম কৰোঁ, ঠিক তেনেদৰে আজি মই এই মোবাইলৰ যোগেদি আপোনালোকক দেখুৱাব বিচাৰিছোঁ মোৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিছোঁ। ফাৰ্ষ্টত আমি যাব লাগিব গুগল প্লে ষ্ট'ৰত। অ'কে, প্লে ষ্ট'ৰটো আপোনাৰ নিশ্চয়ো আছে, কিন্তু প্লে ষ্ট'ৰটো আপুনি যদি কোনোবাই নাজানে, যদি এইটো ক'বলগীয়া নাই, যিহেতু মই যোনকেইজনে নাজানে, প্লে ষ্ট'ৰটো আগতে নিজৰ জিমেইলটো ক্ৰিয়েট কৰিব লাগিব, তাৰপিছতে এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰিব। চ' মোৰ অলৰেডি কিবা কৰা আছে, এপ্লিকেশ্যনটো ডাউনলোড কৰা আছে, কিন্তু আগতীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ গ'লে কোনটো এপ্লিকেশ্যনটো ডাউনলোড কৰিলে এই ভিডিঅ'টো বনাই কিনি আপডেট কৰিব পাৰি বা আপলোড কৰিব পাৰি। চ' মই আপোনালোকক ফাৰ্ষ্টত আমি এই ভিডিঅ'টো হৈছে এপ্লিকেশ্যনটো হৈছে টুইনক্ৰেপ। অ'কে, মই টুইনক্ৰেপ বুলি চাৰ্চ কৰিম। এইটো টুইনক্ৰেপ আহি গ'ল। এইটো যিটো নেকি অলৰেডি মোৰ কিবা কৰা আছে, ইনষ্টল কৰা আছে। ইনষ্টল কৰি কিনি আপোনালোকে ডাউনলোড কৰি যদি টাৱাৰ থাকে, য'ত নেকি নেটৱৰ্ক থাকে, ইণ্টাৰনেট পোৱা যায়, তাত ইমিডিয়েটলি হৈ যাব বা 1 মিনিটতে হৈ যাব বা আধা মিনিটতে হৈ যাব। চ' আমি কেনেকৈ কৰিব লাগে মই আপোনালোকক আগতীয়াকৈ চ' এইটো চিৰিয়াত ক্ৰিয়েট যে অপশ্যন আছে, এই ক্ৰিয়েট ষ্টৰি বুলি দিয়া আছে, তাতে আপুনি ক্লিক কৰিব। নহয়, এই তলত যে প্লাছ এটা আছে, এই প্লাছ কিবাটো দবাই দিলে আহি যাব। অ'কে, দবাই দি আছে, এনেকৈ অপশ্যন আহিব আপোনাৰ। এই অপশ্যনটোত কোনো একদম খালী হৈ থাকিব। তাত নেকি আপুনি যিয়েই নবনাওক, তাৰ পৰা আপুনি এই যিটো কাৰ চিন এটা, এই কাৰ চিনটোত আপুনি ক্লিক কৰিলে ইয়াত কেৰেক্টাৰ, বেকগ্ৰাউণ্ড, এড মিউজিক, এড টেক্সট, ইম্পৰ্ট ইমেজ, ইম্পৰ্ট গিফ্ট, এনেকৈ দিয়া আছে। গতিকে তাৰ পৰা আপুনি ক্ৰিয়েট কৰিব পাৰিব, যিকোনো মানুহৰ এজন কেৰেক্টাৰ এটা ল'ব পাৰিব। তাত ক্লিক কৰিলে তাৰপিছত আমাৰ ইয়াত এনেকৈ দিয়া আছে, বহুত কেইটামান আছে, ডাউনলোড কৰিব লাগিব। তাৰপিছত তাতে ভিডিঅ' আহে, এই ভিডিঅ'কেইটা চাব লাগিব। ফাৰ্ষ্টত চোৱাৰ পিছত মই এটা চিলেক্ট কৰিলোঁ। ইয়াত আনলক নেকি দিয়া আছে, ৱাটছ নাও ইনটু 1 বুলি দিয়া আছে। ইয়াত আমি ক্লিক কৰি লওঁ। এনেকৈ ভিডিঅ' হোৱাৰ পিছত আপোনাৰ এনেকুৱা এই ভিডিঅ'টো কমপ্লিট হোৱাৰ পিছত আপুনি এই ভিডিঅ'খিনি চাব লাগিব। চোৱাৰ পিছত আপুনি এই ভিডিঅ'টো ইনষ্টল হোৱাৰ পিছত আপুনি ভিডিঅ'টো কমপ্লিট হোৱাৰ পিছত আপোনাৰ এই কেৰেক্টাৰ যিটো নেকি এই কিবাটো আহি যাব। অ'কে, এইটো মোক কৰিব পাৰিব যিটো নেকি আপুনি। তাৰপিছত এইটো ভইচটো, তাৰপিছত এইটো ল'লা হ'ল। তাৰপিছত আমি বেকগ্ৰাউণ্ডটো যিটো নেকি যিহেতু বেকগ্ৰাউণ্ডটো লগাব লাগিব, ইয়াৰ পৰা যিকোনো এটা ল'ব পাৰোঁ। লোৱাৰ পিছত আপুনি যিহেতু মই এই কেপটো ল'লোঁ। অ'কে, এই ভিডিঅ'টো চোৱাৰ পিছতে আপোনাৰ এই বেকগ্ৰাউণ্ডৰ কিবাটো আহি যাব। অ'কে,
আহি গ'ল এনেকৈ আহি যাব অ'কে তাৰপিছত ইয়াত আপুনি এই ভিডিঅ'টো চাই কিনিহে এইটো কিবা কৰিব পাৰিব এই বেকগ্ৰাউণ্ড ইমেজটো লৈ আনিব পাৰিব তাৰপিছত আপুনি যিহেতু তাৰ বেলেগ এটাও ল'ব পাৰা এনেকৈ ল'ব লাগিব কেৰেক্টাৰটো তাৰপিছত এড মিউজিকটো আপুনি ইয়াৰ চাউণ্ডৰ পৰাও ল'ব পাৰে ইয়াত যেনেকৈ বহুত চাউণ্ড আছে আপুনি এইটো ক্লিক কৰি ইয়াৰ পৰা যিকোনো এটা ল'ব পাৰে অ'কে লোৱাৰ পিছত আপুনি এইটো পিছফালে এড এটা আছে এইটো এডটো ল'ব পাৰে এনেকৈ এডটো লোৱাৰ পিছত আপুনি এইটো হৈ গ'ল অ'কে তাৰপিছত আপুনি ভইচটো কেনেকৈ লগাব লাগিব ভইচটো এইখিনিতে এটা ভইচ মাইক নিচিনা এটা আছে এই মাইকটোত আপুনি ক্লিক কৰি পেলাই ইয়াত ক'ব পাৰিবা মই যিহেতু এটা ভিডিঅ' বনাইছোঁ মই এটা থাকে শুনিম অ'কে এইটো কেনেকৈ দিব পাৰে এইটো আপুনি এইটো ৰিমুভ কৰিব পাৰা ৰিমুভ কৰিলা এতিয়া এইটো ক্লিক কৰাৰ পিছত আপুনি ভইচটো চেঞ্জ কৰিব পাৰে স্পীচত ইয়াত যিহেতু আপুনি এনেকৈ যিকোনো ষ্টাইলত বহাব পৰা মই ক'লোঁ আৰু হৈ গ'ল এনেকৈ হৈ গ'ল তাৰপিছত ভইচটো দিব পাৰা এনেকৈ আহি গ'ল তাৰপিছত আপুনি নেক্সট আকৌ বহাব পাৰিবা এনেকৈ চেঞ্জ কৰি থাকিব পাৰা যিটো মন যায় অ'কে মই এইটো বহাই দিলোঁ তাৰপিছত আপুনি ইয়াত যিটো চক এংগ্ৰি নৰ্মেল ক্ৰাই এনেকৈ যিকোনো এটা লগাব পাৰা এনেকৈ আহি যাব চক নিচিনা আহি যাব এনেকৈ আহিব তাৰপিছত আপুনি বেকগ্ৰাউণ্ডত ইমেজো লগাব পৰা নিজৰ ইচ্ছামতে ইমেজো লগাব পৰা অ'কে ইয়াৰ পৰা ল'ব পৰা আপোনাৰ মোবাইলৰ পৰা ল'ব পৰা যিকোনো ছিষ্টেমতে ল'ব পৰা অ'কে মই ধৰি লওক যিকোনো এটা পিকচাৰ এটা ল'ম ভাল পিকচাৰ এটা ল'ম ধৰি লোৱা যিখিনি নহওক মোৰ ইচ্ছাৰ ফটো এটা ল'ম অ'কে ধৰি লওক মই বাইকটো ল'ম অ'কে এনেকৈ আহি গ'ল পিছফালে আপোনাৰ বাইকটো আহি গ'ল এইটো মুভ কৰিব পাৰা যিটো ষ্টাইলত লগাব পাৰা এনেকৈও লগাব পাৰা যিটো ষ্টাইলত লগাব পাৰা নিজৰ ইচ্ছামতে লগাব পাৰা এইটো আছে এনেকৈ হৈ গ'ল তাৰপিছত ছেভ হৈ গ'ল এইটো হোৱাৰ পাছত নেক্সট আকৌ বনাব বিচাৰিলে এইটো আহি যাব অ'কে তাৰপিছত আপুনি বেলেগ এটা কিবা এটা ল'বলৈ যাওঁতে এনেকৈ ৱাটচ কৰিব লাগিব ফাৰ্ষ্টত এইবিলাক ভিডিঅ' ফাৰ্ষ্টত চোৱাৰ পিছত এইটো ছেকেণ্ড এইটোতে এটা ভিডিঅ' চলি আছে টাইম চলি টাইমটো শেষ হোৱাৰ পিছতে আপোনাৰ এনেকৈ আহি যাব অ'কে অহাৰ পিছত আপোনাৰ এনেকৈ ভিডিঅ'টো আপুনি যিটো ছিষ্টেমত লগাব পৰা অ'কে তাৰ যদি এইটো ক'ব বিচাৰে কিবা এটা কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এইখিনি ক্লিক কৰিব পাৰা তাৰপিছত মই যিটো এইটো কথা ক'লোঁ সেইটো শুনিব পাৰা অ'কে এইটো চ' যদি ভাল লাগে এই ভিডিঅ'টো নিশ্চয় আপুনি লাইক কৰিব মোৰ এই ভিডিঅ'টো চাই কিনি চ' মই এক্সপৰ্ট কৰি কেনেকৈ এইটো বনাম তাৰপিছত ফাৰ্ষ্টত আমি এক্সপৰ্ট কৰিম ইয়াতে এক্সপৰ্ট বুলি এটা আছে এইটোক এক্সপৰ্ট কৰি ল'ব পাৰা অ'কে একচেপ্ট কৰি ল'বা তাৰপিছত ইয়াৰ পৰা যিকোনো এটা ফানি বা ক্ৰিকেট মুভিজ বলিউড জ'ক এটা ক্লিক কৰি পেলাই চিলেক্ট কৰি ল'বা নেক্সট কৰিবা তাৰপিছত আমি ডাউনলোড কৰিম পোষ্ট কৰিব পাৰা যিহেতু মোৰ সৰু এটা আছিলে এক্সপৰ্ট হৈ গ'ল বেছি হ'লে বেছি আহি যাব তাৰপিছত নামটো নিজে ক্ৰিয়েট কৰিব পাৰা নিজৰ ইচ্ছামতে তাৰপিছত আপুনি এইটো ছেভিং হোৱাৰ পিছত আপুনি এই ভিডিঅ'টো আপলোড কৰিব পাৰা বা যিকোনো এটা আপুনি নিজৰ ফ্ৰেণ্ডছৰ লগত হোৱাটছএপত শ্বেয়াৰ কৰিব পাৰে ফেচবুকত শ্বেয়াৰ কৰিব পাৰে চ' এই ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক এটা কৰি দিব শ্বেয়াৰ নিজৰ বন্ধুক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ এই ভিডিঅ'টো চোৱাৰ বাবে